নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ মথুৰা বৃন্দাবনৰ প্ৰেম মন্দিৰলৈ। মন্দিৰখন আপোনাৰ শ্ৰীকৃষ্ণৰ জন্মভূমিৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত অৱস্থিত। মই মন্দিৰখন দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্টছত জনাবচোন মন্দিৰখন চাই কেনে পালে। মন্দিৰখনৰ হাইট প্ৰায় 125 ফুট আৰু মন্দিৰখন প্ৰায় 54 একৰ মাটিত অৱস্থিত। 2001 চনত কৃপালু মহাৰাজে মন্দিৰখন স্থাপন কৰিছিলে আৰু কমপ্লিট হওঁতে আপোনাৰ প্ৰায় 11 বছৰ আৰু 100 কোটি টকাৰ প্ৰয়োজন হৈছিলে। चढ़ा है सावन पूरा मेघों की शाखाएं, आज चढ़ा है सावन पूरा मेघों की शाखाएं, सारे हैं पर क्यों रूठी हो कान्हा याद ही आए, जमुना মন্দিৰখনৰ ভিতৰত আচলতে কেমেৰা এলাউড নহয়, তাৰ কাৰণে মই ভিতৰখন আপোনালোকক দেখুৱাব নোৱাৰিম। কিন্তু আমি শ্ৰীকৃষ্ণ চিৰিয়েলত যেনেকুৱাকৈ দেখোঁ ভিতৰখন দেখাত একেই। মন্দিৰখন দিনতকৈ বোলে ৰাতি চাবলৈ বেছি ভাল, সেইকাৰণে আমি ৰাতি হোৱাটোলৈ বহি বাট চাই আছোঁ।
ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ